Hello everyone, welcome back to my YouTube channel. So তোমালোকৰ comment চাই আৰু মই থাকিব নোৱাৰিলো তো মই ফাইনালি এটা মেথছৰ পাৰ্ট 4 বনাব ওলালো আৰু মই 4 টোত লং কুৱেশ্যন কমন দিম আৰু শৰ্ট কুৱেশ্যনো দিম আৰু ইয়াত মই বহুত ৰিসাৰ্চ কৰি ওলালো মানে বহুত ৰিসাৰ্চ কৰিছো তো তোমালোকৰ সঁচাই বহুত হেল্পফুল হ'ব আৰু ভিডিওটো শেষলৈ চোৱা বহুত ইম্পৰ্টেন্ট হ'ব এই ভিডিওটো So এতিয়া মই তোমালোকক দেখাম কোনকেইটা আহিব 2020 ইম্পৰ্টেন্ট কুৱেশ্যনছ ঠিক আছে বেছি দেৰি নকৰি আমি ভিডিওটো আৰম্ভ কৰো So dear students মই তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট কুৱেশ্যন খিনি মই দেখাই দি আছো তোমালোকে আগৰ নিচিনা ৰাইট চিন ক্লিক কৰা তোমালোকৰ কিতাপটো লোৱা আৰু মই দেখাই দি আছো তোমালোকে ৰাইট ক্লিক কৰা মই ফাৰ্ষ্টত তোমালোকক লং কুৱেশ্যন দিলো পাছত শৰ্ট কুৱেশ্যন দিম ঠিক আছে তো মই দেখাম এতিয়া অনুলনি হল তোমাৰ 3.6 ৰ তাত ওলোৱা আৰু সোৱা মই কোনকিটা দেখাই দি আছো সো এই কুৱেশ্যনটো 2016 ত আহিছে ঠিক আছে মই কমন দিয়া নাই মই কৈ আছো কথাখিনি 2016 ত এই কুৱেশ্যনটো আহিছে আৰু এই কুৱেশ্যনটো তোমাৰ ইয়াত 3.6 ৰ যেটো কুৱেশ্যন থাকিব এটা তোমাৰ 4 নম্বৰ থাকিব এতিয়া ইয়াৰ পৰা ইম্পৰ্টেন্ট কুৱেশ্যন কোনটো সোৱা 2017 ত এটো আহিছে আকৌ 2019 ত এটো আহিছে আকৌ 2018 ত এই কুৱেশ্যনটো আহিছে ঠিক আছে তো মই ইয়াত ইম্পৰ্টেন্ট কুৱেশ্যন দি আছো তোমালোকক চাবা তোমালোকে চাবা এই কুৱেশ্যনটো এটো দেখিব পাই আছে চাগে 7x - 2y তো এই কুৱেশ্যনটো চাবা আৰু এই কুৱেশ্যনটো 2018 ত যে এটো ঠিক আছে আৰু চাবা নেক্সট হল এটো আৰু মই তোমাক এটো ডাইৰেক্ট কমন দিলো যে এটো এবাৰ আহিব বুলি 2020 ত তো তোমালোকে এই অংকটো মানে 100% কমন বুলি ধৰি লব পাৰা 4 মাৰ্কছৰ কাৰণে ঠিক আছে সো এতিয়া আমি নেক্সট দেখাম Hello everyone মই এটা কথা কৈ দিও যে তোমালোকে যে সোশ্যাল সায়েন্সৰ যে কমন কৈ আছিলা তো মই ফাইনালি সোশ্যাল সায়েন্সৰ কমন ওলাই আছো আৰু মই তাৰ পৰা ৰিসাৰ্চ কৰি আছো কাৰণ সোৱা মোৰ লগত আছে তোমালোকে দেখিব পাই আছা এয়া সোৱা একগাল কুৱেশ্যন পেপাৰ এটা চাব পাৰা কি হয় জিওগ্ৰাফি ন তো চাব পাৰা মোৰ লগত একগাল কুৱেশ্যন পেপাৰ আছে আৰু এটো চাব পাৰা আৰু আছে আৰু চাব পাৰা এটো এটা আছে চাব পাৰা তো এই চাব পাৰা তোমালোকে ইমান কুৱেশ্যন পেপাৰ চাই মিলি তাৰ পিছত বহুত কষ্ট কৰি মানে ওলোৱা হয় কমন তোমালোকে জানাই আৰু মোৰ এক্সপেৰিয়েন্স হল 5 ইয়াৰ্ছৰ তো এই এক্সপেৰিয়েন্সৰ পৰা মই কমন দি আছো আৰু বহুত কষ্ট কৰি কমন ওলাব লগা হয় তোমালোকে জানাই চাগে কাৰণ বহুত ৰিসাৰ্চ কৰিব লাগে তো সো এটা লাইক কৰি দিবা ভিডিওটো এতিয়া এটা লাইক কৰি দিয়া আৰু এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তো সাবস্ক্ৰাইব কৰি দিয়া আৰু কাষত থকা বেল আইকনখন বজাই ৰাখিবা আৰু মই যেতিয়া কম নতুন ভিডিও আপলোড কৰিম তোমালোকৰ তাত নটিফিকেশন গৈ থাকিব সো এতিয়া কৰা এইখিনি কাম আৰু ভিডিওটো ফুল ওয়াচ কৰিবা কাৰণ এত বহুত ইম্পৰ্টেন্ট কুৱেশ্যন দিব গৈ আছো আৰু এটা কথা হল তোমালোকে যেটো নেকি সোশ্যাল সায়েন্সৰ কমন কৈ আছিলা তো মই সোশ্যাল সায়েন্সৰ কমন তোমালোকৰ বহুত সোনকালে দি দিম হ'ব পাৰে হেতু 14 তাৰিখ নহলে 13 তাৰিখ এনেকা দি দিম মই সোশ্যাল সায়েন্সৰ কমন আৰু কিহৰ ওপৰত কমন লাগে মই দি দিম আৰু নেক্সট আৰু এটা ভিডিও বনাম আসামিছৰ যেটো নেকি শৰ্ট কুৱেশ্যন কমন দিম সো ডিয়াৰ ষ্টুডেন্টস এতিয়া সোৱা ইয়াৰ পৰা মই এটা কমন দি আছো 4টা অংক দিম তাৰ পৰা এটা আহিব 3.5 ৰ ঠিক আছে 3.5 ৰ তোমাৰ নম্বৰ 1 ৰ a2 এই তোমাৰ নম্বৰ 2 ৰ 1টো আৰু 2 ৰ 1টো আৰু 2টো আৰু তোমাৰ এটো তোমাৰ বজ্ৰ পূৰণটো যে বজ্ৰ কি আছে বজ্ৰ গুণ এটো 3 নম্বৰটো ঠিক আছে 2 ৰ 1 আৰু 2 ৰ 2 আৰু 3 আৰু ইপিনে তুমি এই অংকটো মই এটা কথা কৈ দিও এই তোমাৰ এটা ভগ্নাংশ অংকটো যে এটা আহিবই তোমালোকে এটো ভগ্নাংশ নিয়মটো জানি থবা অংকটো একেবাৰে ইজি হয় বা দুই লব পৰা উজু হয় তো তোমালোকে এটো ৰুল নিয়মটো কেনেকৈ আছিল এটো তোমালোকে জানি থবা ঠিক আছে একেবাৰে উজু হয় তো এটো অংক তোমালোকে আহি থাকে যিকিনো এটা অংক আহি থাকে সো 3.5 তোমালোকক দেখালো অলৰেডি
তো মই ক'লো এই নিয়মটো তোমালোকে শিকি ৰাখিবা কাৰণ এটা অংক এক্সামত আহি আৰু এই অংকটো তোমালোকক দিলো হা এই অংকটো আহে এই অংকটো বহুত ইম্পৰ্টেণ্ট হয় আৰু এই ভগ্নাংশ অংকটো আৰু এইটো আৰু ইয়াত মই তিনিটা দিলো সো এতিয়া মই নেক্সট দেখাম তো মই যেটো নেক্সট চেপ্টাৰত আহিলো হেতুত লং কোৱেশ্চন আহিব তোমাৰ পৃষ্ঠাকালি আৰু আয়তন ইয়াত 5 মাৰ্কস থাকিব আৰু কোড কেনেকা থাকিব মই দেখাই দি আছো সো ইয়াত 5 মাৰ্কস থাকিব এটা তোমাৰ ফাৰ্ষ্টত থাকিব 5 মাৰ্কসৰ আৰু এটা তোমাৰ তাত ৱৰ্ড দিয়া থাকিব 5 মাৰ্কসৰ সো মই তেতিয়া দেখাই আছো তোমালোকে দেখিবা কোড থাকিব কিমান নম্বৰ আৰু কেনেকা থাকিব আৰু কোনটো কমন হয় সো ফাৰ্ষ্ট অফ অল মই দেখাই আছো 13.1 মই ডিসকাস কৰি আছিলো 13.1 ৰ তো পৃষ্ঠাকালি আৰু আয়তন তো তাৰ ভিতৰৰ পৰা কোনটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় মই তোমালোকক দেখাম আৰু কোনটো আহিব আৰু মই তো তাৰ আগতে এটা কথা কৈ দিও মই বহুত সময় 2-3 ঘন্টা 3 ঘন্টা মান ধৰি লব পৰা 3 ঘন্টা মই গোটেই কেইটা কোৱেশ্চন পেপাৰ চাই মিলি তোমালোকৰ কাৰণে চাব পৰা ইয়াত তোমাৰ সব কোৱেশ্চন পেপাৰ আছে ওয়েল সায়েন্সৰ কোৱা জিওগ্ৰাফি কোৱা যি মানে সব অল আছে ইয়াত কোৱেশ্চন পেপাৰ 2015 16 17 18 সব কোৱেশ্চন পেপাৰ আছে ঠিক আছে তো মই এইবিলাক চাই মিলি তোমালোকৰ কাৰণে কমন ওলোৱাও আৰু যেটো নেকি মোৰ এক্সপেৰিয়েন্স মানে হে তাৰ পৰা মই তোমালোকক কমন দিও কাৰণ কমন দিয়া বহুত কষ্ট হয় তো হেতু কাৰণে মই তোমালোকক এটা কথাই কম ভিডিওটো এতিয়া যদি লাইক কৰা নাই এটা লাইক দি দিয়া সো তোমালোকে এটা লাইক দিলে মই ভিডিও আৰু ভালকে বনাবলৈ মানে মন যায় ঠিক আছে তো এতিয়া মই কৈ দিও 13.1 ত যেটো তোমাৰ ইম্পৰ্টেন্ট কোৱেশ্চন হ'ব হেতু হ'ব কোনটো চাবা এতিয়া তুমি চাব পাৰা কোৱেশ্চন নম্বৰ চাই আছে 3 নম্বৰ এটো তোমাৰ 2016 ত আহিছিল আৰু 2019 ত আহিছিল ঠিক আছে তো মই ইয়াৰ ভিতৰত ইম্পৰ্টেন্ট কোৱেশ্চন আছে তোমাৰ 2 নম্বৰ ঠিক আছে মন দিবা 2 নম্বৰটো আৰু 4 নম্বৰটো ঠিক আছে 2 নম্বৰ আৰু 4 নম্বৰ এইপিনে ঠিক আছে 2 নম্বৰ 4 নম্বৰ চলা ন এতিয়া এটো আহিলে তোমাৰ 2017 ত ঠিক আছে এটো তোমাৰ কমন হয় 95% তুমি এটো চাব পাৰা আৰু এটো তোমাৰ কমন হয় তোমাৰ 9 নম্বৰটো এতিয়া নেক্সট মই দেখাই আছো এতিয়া তোমাৰ এটো চেপ্টাৰৰ পৰা আৰু এটা আহিব তোমাৰ জনকা দৈ লব পৰা মানে কেনেকা আহিব দৈ লব পৰা কোৱেশ্চন নম্বৰ জনকা আহিছে কোৱেশ্চন নম্বৰ আহিছে দৈ লোৱা 28 হয় না তো কোৱেশ্চন নম্বৰ 28 ত তোমাৰ থাকিব তোমাৰ জনকা এ নম্বৰটো কৰা নলে অৰ বি নম্বৰটো কৰা তো তুমি হেনকা সিস্টেম হয় এটো চেপ্টাৰত কি হয় তোমাৰ এটা থাকে এ নম্বৰ আৰু এটা থাকে বি নম্বৰ তো তুমি এ টো কৰিবা নে বি টো কৰিবা তো হেনকা ৱৰ্ড দিয়া থাকিব এনেকা দৈ লব পৰা ৱৰ্ড দিয়া থাকিব তুমি উপৰটো কৰিবা নে তলটো কৰিবা এটো চেপ্টাৰৰ পৰাই থাকিব ঠিক আছে মই ফাৰ্ষ্টটো এটো যে 13.1 টো এটো এটা থাকিব উপৰ নম্বৰত মই দেখাই দি আছো ৰবা ফৰ এক্সাম্পল ধৰা মোৰ ওচৰত আছে এটা কোৱেশ্চন পেপাৰ সোৱাত এটা আছে 33 নম্বৰ ঠিক আছে তো দৈ লব পৰা এটো এটা আছে ন কোৱেশ্চন আৰু তাৰ পিছত সোৱা ৱৰ্ড দিয়া আছে তাৰ পিছত আছে আৰু এটা ঠিক আছে সোৱা এটো চেপ্টাৰৰ পৰা হয় হা পৃষ্ঠাকালি আৰু আয়তন চেপ্টাৰৰ পৰা হ'ব তোমাৰ এটা নোৱাৰিলে আৰু এটা দিয়া থাকিব ঠিক আছে এটা হল তোমাৰ 13.1 ৰ পৰা আহিব আৰু এটা তলটো থাকিব তোমাৰ এটা তোমাৰ আছিল 13.1 আৰু এটা আছে তোমাৰ 13.3 তো এটা থাকিব তোমাৰ ৱৰ্ড দিয়া থাকিব আৰু এটা থাকিব তোমাৰ 13.3 তো 13.3 কোনটো থাকিব মই দেখাই দি আছো এটো 2019 ত আহিছিল 2 নম্বৰটো এটো তোমালোকৰ নালাগে ঠিক আছে এটো তোমালোকে কাটচিন মাৰি থৈ দিয়া নালাগে ইমান নাহে তো মই কৈ দি আছো 2018 ত আহিছে 6 নম্বৰ আৰু 2016 ত আহিছে 7 নম্বৰ তো তোমালোকৰ এতিয়া ইম্পৰ্টেন্ট ইয়াৰ ভিতৰত কোনটো হ'ব পাৰে জানা 5 নম্বৰটো ইম্পৰ্টেন্ট আৰু তোমাৰ 7 নম্বৰটো ইম্পৰ্টেন্ট আৰু তোমাৰ 8 নম্বৰ ইম্পৰ্টেন্ট আৰু 6 নম্বৰটো ইম্পৰ্টেন্ট হয় ঠিক আছে এন আৰু নেক্সট এটা উদাহৰণৰ পৰা দি দিও ইম্পৰ্টেন্ট সো এটো 2018 ত আহিছিল উদাহৰণৰ পৰা তো তোমালোকে এটো চাবা ঠিক আছে আৰু এটো আহিছিল তোমাৰ এটো মানে কমন হয় ইম্পৰ্টেন্ট কোৱেশ্চনস ঠিক আছে পৃষ্ঠা নম্বৰ পেজ নম্বৰ সোৱা 273 আৰু নেক্সট ঠিক আছে মই নেক্সট আৰু এটা ভিডিও বনাম বাৰু আজি ইমানখিনি আছিল সো নেক্সট আৰু তোমালোকক কিহৰ ওপৰত ভিডিও লাগে জনাই দিবা আৰু মই তোমালোকক নেক্সট ভিডিওত দেখাম কোনটো বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় তিয়া মই তোমালোকক আৰু এটা কথা কৈ দিও লাষ্টত এটা চেপ্টাৰ আছে যেটো নাম হল বাৰম্বাৰতা কিবা আছিল ৰবা বাৰম্বাৰতা বুলি কয় পৰিচিত মই বস্তুটো বুজাই দিও
তো এয়া হ'ল পৰিসংখ্যা। চ' পৰিসংখ্যাত কি হয় তোমাৰ অলপ ডিফিকাল্ট আছে। ফৰ এক্সাম্পল ইয়াত মই ডাইৰেক্টলি ক'ব নোৱাৰিম যে এইটো আহিব এইটো আহিব। তো ইয়াত তোমালোকক মই 3টা নিয়ম দিব পাৰিম, 3টা নিয়ম তোমালোকে শিকি থ'ব পাৰা যদি 5 নম্বৰটো লাষ্টত উঠাব আছে। তো ইয়াত মই ডাইৰেক্টলি কমন বুলি দিব নোৱাৰোঁ, কাৰণ ইয়াত এনেকুৱাকৈ নিদিয়ে, চিৰিয়েল মতে নিদিয়ে। কেতিয়াবা নিয়ম নম্বৰ 1ৰ পৰা দি দিয়ে, কেতিয়াবা নিয়ম নম্বৰ 2ৰ পৰা দি দিয়ে, কেতিয়াবা নিয়ম নম্বৰ 3ৰ পৰা দি দিয়ে। তো এইটো তোমালোকে নিয়ম 1, নিয়ম 2, নিয়ম 3। তো তোমালোকে 3টা নিয়ম দি আছোঁ, তোমালোকে শিকি ল'বা, ঠিক আছে। মই দেখাই দি আছোঁ। নিয়ম নম্বৰ এটা হ'ল তোমাৰ 14.2, ঠিক আছে। 14.2 যদি নিয়মৰ অংককেইটা যদি জানা, তেতিয়াহ'লে তোমাৰ আহিলে কৰিব পাৰিবা। আৰু এটা মই নিয়ম দেখাই দি আছোঁ, বাৰম্বাৰতা নিয়ম যিটো, এইটো নাচালেও হ'ব। 14.1টো নালাগে, 14.2টো চাবা। আৰু এটা আছে, মই দেখাই দি আছোঁ। আৰু এটা আছে 14.3। চ' 14.3টো তোমালোকে নিয়মটো জানিলে এটা কৰিব পাৰিবা। এইটো 2016ত আহিছিলে, চাব পৰা এক্স আৰু ৱাইৰ মান ওলাব দিছিলে। তো সেইটো কাৰণে মই কৈ দি আছোঁ 2016ৰ পৰা চাবা। আৰু এটা ফাৰ্ষ্টৰ এটা নিয়ম আছে, আৰু উদাহৰণ 2ৰ যিটো নিয়ম আছে, সেই নিয়মটো জানিলে তুমি নেক্সট অংকটো কৰিব পাৰিবা। আৰু উদাহৰণ নিয়মটোৱে অলপ কমনলি ধৰি ল'বা কুৱেশ্যনটো, কাৰণ উদাহৰণ এই তোমাৰ বাৰম্বাৰতা যিটো এইটো কমন দিয়াটো মানে বহুত ডিফিকাল্ট হৈ যায়। হ'লেও মই আগৰ চেপ্টাৰত কিছুমান দিছিলোঁ কমন, সেইকেইটা চাব পাৰা। আগৰ পাৰ্ট 3ত আছে, চাবা। পাৰ্ট 3ত কমন দিয়া আছে, এইটো 2019ত আহিছিলে। তো এইটো নিয়মটো চাব পাৰা। তো এইটো 3টা নিয়ম আছিলে বাৰম্বাৰতাৰ। চ' লং কুৱেশ্যনখিনি কমন দিলোঁ, আৰু তোমালোকৰ দিম, লাহে লাহে দি থাকিম। তোমালোকে ছাবস্ক্ৰাইব কৰি থোৱা, যাতে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে তোমালোকে নটিফিকেশ্যন পোৱা। আৰু লাইক এটা মাৰিবা, আৰু মোৰ ভিডিঅ' তোমাৰ ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰি দিবা। ঠিক আছে, দেখা হ'ব নেক্সট ভিডিঅ'ত।